Patanjali Yoga Sutra, chapter 1, verse 37. Eto eta bahut short hoy, verse hoy. Yate koise vita raga vishayanam va chittam. Vita raga. Vita mane no, devoid of, nathake. Ki nathake? Raga. Raga mane hol attachment ba desire. Vita raga vishayam. Ei bishoyto jodi komi jay. Vita raga vishayam va chittam. তেতিয়া আমাৰ চিত্তটো আমি প্ৰসাদন কৰি ৰাখিব পাৰিম আমি চিত্ত প্ৰসাদনৰ 36ত 1.36ত আমি এটা আৰু এটা টেকনিক দিছিলে যে আমাৰ মনটো ব্ৰাইট ষ্টেটত ৰাখিব লাগে জয়ফুল ষ্টেটত ৰাখিব লাগে তেতিয়া ব্ৰাইট ফ্লেম হৈ থাকিলেহে ই কি কৰিব বস্তুবিলাক এট্ৰেক্ট কৰিব টুৱাৰ্ডছ মেডিটেশ্যন মনটো সন্তুষ্ট কৰাৰ পথত কিন্তু দুখ লৈ থাকিলে বেয়া ভাৱ মনত লৈ থাকিলে আমি লাইফত আগবাঢ়িব নোৱাৰিম গতিকে ইয়াৰ আৰু এটা মেণ্টেল টেকনিক কৈছে যে ভিতৰাগা বিষায়াম বা চিত্তম গতিকে টুৱাৰ্ড এটাচমেণ্ট গতিকে মই যদি মেডিটেশ্যনৰ কথাই কওঁ মই মেডিটেশ্যনত যদি বহু থটছবিলাকতো বহুতখিনি আহি থাকে বাট কনসিস্টেন্ট প্ৰেক্টিছ কৰাৰ পিছত যদি মনৰ ভাৱটো আহে তেনেহলে হেতু বেয়া কাৰণ মই বস্তুবিলাক ডিটাচ কৰিব পৰা নাই মোৰ বস্তুবিলাক আহিয়ে আছে এতিয়া মই কিবা এটা কাম কৰিবলৈ গ'লে মোৰ ফৰ এক্সাম্পল মই মোৰ ল'ৰাটো বা ছোৱালীটো মই বাহিৰত পঢ়িবলৈ পঠিয়াইছোঁ গতিকে মই সেইটোৰ ওপৰত পঢ়িবলৈ পঠাই পেলাই মই যদি এনি টাইম এটাচ হৈ থাকোঁ এনি টাইম কল কৰি থাকোঁ এনি টাইম তুমি এইটো কৰা এইটো দেখুৱা এইটো লাগাতকৈ বেছি এটাচমেণ্ট কাৰণ মই এৰিবলৈ পৰা নাই গতিকে হয়তো সেই ল'ৰাজন বা ছোৱালীজনীয়েও লাইফত প্ৰব্লেম ফেচ কৰিব পাৰে লাগাতকৈ যেতিয়া বেছি হৈ যায় এটাচমেণ্ট থাকিবই লাইফত হিউমেন বিং সবৰে মোহ মায়া থাকিবই কিন্তু লাগাতকৈ বেছি মোৰ এটা পেট আছে মই সেই পেটটো যদি সি এদিন এক্সপায়াৰ হ'বই পেটৰ লাইফ টাইম ভেৰি শ্বৰ্ট হয় গতিকে সি নোহোৱাৰ কথাটো যদি মই শুনি পেলাই লগতে মই পগলাৰ নিচিনা মই সাইকো হৈ যাওঁ কি হ'ব এতিয়া মোৰ এতিয়া লাইফত কি হ'ব ফৰ এক্সাম্পল এতিয়া আজিকালি ইমান ব্ৰেকআপ হয় তো ব্ৰেকআপ হোৱাৰ লগতে মই সুইচাইড কৰি দিম নেকি মোৰ ইমানখিনি কেপেবিলিটি নাই নেকি গতিকে মনৰ ভাৱটো যেতিয়া আমি এই এটাচমেণ্টটো কমাই দিওঁ যে হ'বই পাৰে কাৰোবাৰ লাইফত কিবা এটা ডিটাচমেণ্ট মিছিং হ'বই পাৰে না সেই বুলি মই ডিপ্ৰেছ হৈ নাযাওঁ সেই বুলি মই মনটো ভাঙি নিদিওঁ গতিকে এনেকুৱা ধৰণৰ থটছ মই মাইণ্ডত ৰাখিব লাগিব খুব বেছি এটাচমেণ্ট যোনটো আমি লাগাতকৈ বেছি ক্ৰেভিংছ যোনখিনি হয় সেইখিনি যদি সাফিচিয়েণ্ট বুলি আমি ভাবোঁ সন্তোষা মনত সন্তুষ্টি ভাৱটো যদি আমি আনিব পাৰোঁ তো ভিতা ৰাগা বিষায়াম চিত্তম চিত্তম গতিকে এইটো প্ৰেক্টিছ কৰিম বা ডিজায়াৰটো আমি যদি কমাই দিব পাৰোঁ এটাচমেণ্টটো কমাই দিব পাৰোঁ তেতিয়াও আমি চিত্ত প্ৰসাদন কৰিব পাৰোঁ মাইণ্ডটো আমি প্লেজেণ্ট ষ্টেটত ব্লিচফুল ষ্টেটত আমি ৰাখিব পাৰোঁ